হেল্ল' গাইজ, দেখা পাইছে পানী এতিয়া কমি গৈছে, আগতে আৰু বহুত পানী আহিছিলে। চ' হেল্ল' গাইজ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল। আজি গৈ আছোঁ আমি আকাশী গংগালৈ মেলা চাবলৈ। চ' মই অকলে নাযাওঁ, মোৰ লগত মোৰ লগৰকেইটাও যাব। এয়া মামাও যাব মোৰ লগত। হাই এটা দি দিয়া, দেখিলে নে? চ' বলটো লৈ লওঁ, হেলমেটটো মেইন। হেলমেট নহ'লে দিব, হেলমেটটো লৈ লওঁ, হেলমেটটো মেইন। চ' গাইজ হেলমেটটো লৈ ল'লোঁ, ব'লক তেন্তে গৈ থাকোঁ। লৈ ল'লোঁ হেলমেট দেই এইটো। চ' গাইজ আহি লগ পাই গ'লোঁ আমাৰ লগৰকেইটা, হাই এইকেইটা চাওক। চ' গৈ আছোঁ আমি এতিয়া একেলগে। ক'লৈ গৈ আছোঁ আমি? আমি আকাশী গংগা যাম। ব'লক গৈ থাকোঁ আৰু। গাইজ এয়া আমি পালোহি, গৈ আছোঁ। এতিয়া আমি খোজকাঢ়িব লাগিব ভালেমান দূৰ, অকণমান দূৰ আছে আৰু খোজকাঢ়িব লাগিব। দেখিছে ভিৰ কিমান, মানে ভিতৰলৈ গাড়ী লৈ যাব নিদিয়ে। এই চাওক এনেকুৱা পাৰ্কিং বনাই ৰাখিছে, গাড়ী থ'ব পাৰি। গাইজ আহিয়েই ভাল লাগিছে, কিমান মানুহ। কি মৰম লগা ন হাতী পোৱালিটো। গাইজ আৰু বেছি দূৰ নাই, পালোহি আমি আহি। বিভিন্ন ঠাইৰ পৰা ইয়ালৈ মানুহ আহিছে, কিমান দেখিছে ভিৰ, আপোনালোকে নিশ্চয় গম পাইছেই। এয়া আমাৰ অসমীয়া চাদৰ মেখেলা, এইবিলাক বগৰী। মন্দিৰলৈ সোমাই যাব লাগে গাইজ, মহিলাৰ প্ৰৱেশ ৰোপ আছে। এই চাওক, দেশ আৰক্ষীসকলে ইয়াত ধুনীয়াকৈ তেওঁলোকৰ ডিউটি কৰি আছে। আৰু এখন হৈছে ষ্টেজ, এইটো হৈছে নামঘৰ। তো গাইজ আমাৰ এতিয়া ইয়াতে এটা জলপ্ৰপাত আছে, ব'লক আপোনালোকে চাব। গাইজ এয়া জলপ্ৰপাতৰ ওচৰত পাইছোঁহি, আপোনালোকক দেখুৱাম, চাবলৈ চেষ্টা কৰিম। ওচৰত ইয়াত পাহাৰত উঠিব নিদিয়ে, চাওক ইয়াত লিখা আছে। এই চাওক ইয়াত লিখা আছে কি পাহাৰৰ ওপৰত উঠা নিষেধ, অন্যথা 500 টকা জৰিমনা ভৰিব লাগিব। হেল্ল' গাইজ, দেখা পাইছে পানী এতিয়া কমি গৈছে, আগতে আৰু বহুত পানী আহিছিলে। সেই ওপৰৰ পৰা আহি থাকে। এইখনৰ নাম হৈছে আকাশী গংগা বুলি কয়। এইখনে কি কয়, এই চাওক কিমান ওখলৈকে
মেলাৰ মেইন ফিলিংছটো এইটো চকৰি চকৰি ব'লক আমি ওচৰলৈ যাম চকৰি ওচৰলৈ এইয়া এইটো দেখিছে এইটো মেলাৰ মেইন বাকী এইকেইটাও বাৰু ঠিকেই আছে গৈছেনে So guys, আমি এতিয়া খাবলৈ যাওঁ ভোক লাগিছে বহুত সময় বহুত হ'ল আৰু আজি কাৰণে খাই কৈ যাওঁগৈ আৰু বহুতো দেৰি হ'ল 4:10 হ'ল চ' খাই কৈ যাওঁগৈ আৰু চ' গাইজ মামা আৰু মই আহি গ'লোঁ খাবলৈ চ' চাওমিনকে খাই লওঁ আৰুতো একো নাই গাইজ ফাইনেলি আহি গ'ল চাওমিন আৰু এয়া খায়ে আছে আমাৰ মামায়ে চ' খাই লওঁ আৰু খাই পেলাই যামগৈ আৰু বহুত দেৰি হ'ল আমাৰ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ ৰাতিও হৈছেহি আপোনালোকে দেখা পাইছেই বাই বাই বাই